নমস্কাৰ সকলোকে জয় অসম। মই বিকাশ অসম বিলাসিতা অসম গুৱাহাটী মহানগৰ সমিতি সচিব। এতিয়া আমি ওলাইছোঁ আজি এখন বহুত ডাঙৰ এখন কমিটি, এখন বিলাসিতা অসম। একজেক্টলি এইটো লোকেশ্যন হ'ল আজৰাত। ইয়াত সৰহ সংখ্যক ডেকা গাভৰুৱে আপোনাৰ বিলাসিতা অসমৰ প্ৰতি আকৃষ্ট হৈ বিলাসিতা অসমত যোগদান কৰিব। চ' এতিয়া মই মানসলৈ ৰৈ আছোঁ। ইয়াতে মানসৰ কাষত প্ৰথমতে বাইকত যাম। বাইকত গৈ আপোনাৰ চাৰিমাইলত আমাৰ পাপলু আহি আছে। পাপলুৰ লগত গাড়ীত উঠি পিনে আমি প্ৰায় 6-7জন যাম। আমাৰ আগে আগে গৈ আছে কেন্দ্ৰীয় সমিতিৰ চিফ ছেক্ৰেটাৰী গৈ আছে আৰু প্ৰচাৰ সচিব গৈ আছে, সকলোবিলাক গৈ আছে, কল্যাণ গৈ আছে। ত' গতিকে এই মানস আহি পাই গ'লি। বাইকখন ঘূৰাই লোৱা। ইয়াতে মানসৰ লগত বাইকত উঠি পিনে তাৰপিছত আমাৰ ছয়মাইল যাম। ছয়মাইলত আমি গাড়ী আছে, গাড়ীত উঠি তাৰপিছত পিছৰবিলাক কেনেকৈ ভিডিঅ' দেখা দেখিম। সকলোবিলাক আজি যোগদান কাৰ্যসূচী কিমান সুন্দৰকৈ, কিমান বেছিকৈ মানুহে কয় হেনো লোৱাৰ আছামত বিলাসিতা অসম অকল শক্তিশালী কৰিব লাগে। আপোনালোকে একজেক্টলি নাজানিব চাগে। এতিয়া বৰ্তমান আজি প্ৰেক্ষাপটত বিলাসিতা অসম লোৱাৰ আছামত বিৰাট বেছিয়ে ষ্ট্ৰং হয়। চাওক নেক্সট ভিডিঅ'। আমি বাইক ইয়াতে থৈ যাম, নয়নতৰ ফ্ৰণ্টতে থৈ যাম, যাতে কেতিয়াও কোনো কাৰণত বেলেগে চুৰ কৰিব নোৱাৰে চোৰে। এইকেইটা লগ পালোঁ আমাৰ ঘৰৰ ওচৰ ক'ব নকৰণি। এই কেতিয়া আহিলি? সোমবাৰে। এইটো নাম হ'ল অনুপ। এই ভাইটিৰ নাম কি আছিলে? চন্দনু। আহিলা কিয় কবি? যা নেকি বনাম? এইটো পাপলু আহি গ'ল এতিয়া। হাই, এতিয়া আমি গোটেইখিনি যাম। লগতে যাব পাৰিলে মানস যাব। মানস হেৰিয়াত আছে, কি ভঙাগড়ত আছে। এতিয়া আমি আজৰা দিশে গমন কৰিম। চ' আজৰাত আমাৰ বহুত সংখ্যক আপোনাৰ সেনানী ৰৈ আছে নতুনকৈ ভৰ্তি হ'বৰ কাৰণে। কেনেকুৱা লাগিছে মনটো? বহুত ভাল লাগিছে। আৰু বিলাসিতা অসমত জইন কৰি কেনেকুৱা লাগিছে সেইটো কোৱা? জইন কৰিতো ভাল লাগিছে, কিন্তু মই ভালকৈ টাইম দিব পৰা নাই, কথাটো হ'ল সেইটো। কিন্তু তেওঁ তথাপিতো তুমি টাইম দিছা, গাড়ী দিছা তুমি, তাৰোপৰি আমাৰ যেতিয়া অসুবিধা হয় তুমি সহায় কৰা, ভাল লাগিছে। আৰু এইফালে এতিয়া পাছফালে মানস আছে আমাৰ দাদিয়া। এইটো হ'ল আপোনাৰ মানৱ। ইয়াৰ হাত একদম কিবা চ'লজাৰ প্ৰব্লেম হৈছে, তথাপিতো সি একদম অফিচ এৰি লাচি থানা নামে লাচি থানা মানে লাচি থানা নে কি কওঁ? বিলাসিতা অসম থকালৈকে কিন্তু জাতিয়ে একদম জাতিৰ ক্ষেত্ৰত আমি দায়বদ্ধ আৰু সুৰক্ষিত হৈ থাকিবই লাগিব নে কি কোৱা? একদম ঠিক আছে। আমি এতিয়া গৈ আছোঁ দেই। এজন আহি গ'ল আমাৰ হৌৰা মানস আহি গ'ল দেই। কম চুলি বুলি নকওঁ, আজি কিন্তু চুলি অলপ বেছিলে। খালি তোমাৰ ভিডিঅ'টো তামাম ভাইৰেল হৈছে তোনে। হা কি ক'লা? আবেগৰ বশৱৰ্তী হৈ কিবা এটা দি দিলোঁ, কিন্তু কি ইমান কিবা ক'লাহে? তোমাক দিব কিন্তু কালা বাঙালীয়ে। পাই সস্তাত চুটকি মাছ আগে দিয়া 15 টকাত পাবি, আহি যায় ভঙাগড় বজাৰ। দিব কিন্তু দেই। চুটকি মাছ নেকি? চুটকি মাছ আমাদের চুটকি। এইটো কি বস্তু? এইটো একেবাৰে সিহঁতে আমাৰ বাঁহৰ গাজৰ হাঁহে, সিহঁতৰ যে এইটো কিমান বেয়া গোন্ধায় আমি নকওঁ। বাঁহৰ গাজৰ হাঁহে নেকি? কি তুমি চুটকি মাছ চিনি পোৱা? চুটকি মাছ চিনি পাওঁ। কিছুমান বঙালী এনেকৈ চুটকি মাছ লয়, আমি অনেক খিলাম বুলি কয়। অনেক খিলাম মানে সেইটো খাই এসপ্তাহমান খায় আৰু অকণ খাব। তুমি সুধাতে কি দি ভাত খালি? মাছেদি খালোঁ। মাছেদি আমি গম পাওঁ ন কিছুমান মক্কেলামি সিহঁতৰ কি মাছ খায়। চুটকি মাছটো সুধো মই নিজে কওঁ, চুটকি মাছটো খাবি, বেলেগনো কি খাবি? আৰু মানে কি ক'বা? একদম ঠিক কথা কৈছে। মানে আমিতো কম মছলা ব্যৱহাৰ কৰোঁ, একেবাৰে দুনিয়াৰ পচা চব্জিবিলাক এইবিলাক কটো এনে থাকিব আৰু একদম আপোনাৰ মছলাৰে এই গুড়ি মছলাবিলাকেৰে ৰান্ধিব, বৰ সোৱাদ বুলি ক'ব সিহঁতে। তাতে বাহাৰ সিহঁতে আমাক পিতে। আৰু কিবা ক'বা নি? হ'ব পিছে কৈ আছোঁ। আমাৰ আৰু এজন আহি গ'ল, ৰুদ্ৰকান্ত। চবচে ঠেপ পাতে বিয়াত আপোনাৰ অভিমানী। তেনেকৈ একো নহয়, জাতিৰ কাৰণে প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি যাম। পাছত 4জন আছে দিছে নাই? লেপা থেপাকৈ হ'লে বহি আহিছোঁ। 4জন নহয় জানো? আৰু ক'ত গ'ল? ক'ত পলালি? জিন্দাবাদ জিন্দাবাদ। জিন্দাবাদ
ভাইটিৰ লগত উঠি আছোঁ কি ভাইটি কি নাম তোমাৰ হা অঁ চাইফুদ্দিন আলি আমি এতিয়া মই বেলেগৰ স্কুটি উঠি ল'লোঁ এই আমাৰ তপন আহি আছে জয় আই অসমত অসমীয়াগিৰিয়ে চলিব কণ্টিনিউ ইমান ধুনীয়াকৈ আয়োজন কৰিছ তহঁতে মানে কি ক'ম ভাল লাগিছে বা এইটো বহুত ডাঙৰ তামাম আয়োজন দেখোন এই কল্যাণ ভাগৱতী আমাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোৱাকালি চেণ্ট্ৰেল কমিটিয়ে আপোনাৰ যোৱাকালি বিষয়বাদ পাইছে কি ক'ব ভাগৱতী ডাঙৰীয়া হয় ধন্যবাদ আচলতে মই চেণ্ট্ৰেল কমিটি পেজৰ পৰা লাইভ হৈ আছোঁ আৰু এটা কথা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই কি খবৰ অ' পিণ্টুদা এই পিণ্টুদা মানে একদম এজন পালে মানে নিজে এৰি দিয়ে ন বাকী ঠিকে আছে জয় এইটো আপোনাৰ ইউটিউবত যাবগৈ দেই অলপ বিহু বিয়াত মজা লাগিলে দেই বিয়াত ভাল লাগিলে হেৰি এইটো কি কিমান এঘণ্টামান বজাইছে ন ৰেলীটো কিমান টাইম আছিলে আৰু বা প্ৰায় 1.5 ঘণ্টা সময় ভাল লাগিছে আপোনালোকৰ সহায় সাহাৰ্যতাৰ কাৰণে আপোনালোকে ইমানখিনি যে আপোনাৰ অসমৰ লোক সংস্কৃতিক আপোনালোকে এই দৰবাৰত যে লৈ আহিছে আৰু তাৰ উপৰি আপোনালোকে যে বিলাসী থানা অসমৰ এটা ধুনীয়া এটা মেছেজ যে ৰাইজৰ মাজলৈ এৰি দিছে কি ক'ব মই ক'ব লগা একোৱেই নাই অসমৰ বাবে আমাৰ জাতিটোৰ বাবে বিহু সংৰক্ষণ কৰা আৰু আমাৰ অসমীয়া জাতিৰ কলা সংস্কৃতি বজাই ৰখাটোৱে অধিককৈ দৰকাৰ হৈছে আছে নতুনকৈ নৱনিৰ্বাচিত প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া কি ক'ব আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই ইউটিউব চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে বিলাসী থানাৰ প্ৰত্যেক সৈনিককে ধন্যবাদ আজি ইয়াত আহি কেনেকুৱা লাগিছে আপোনাৰ আৰু পশ্চিম গুৱাহাটী সমিতিখন আৰু ষ্ট্ৰং হওক তাৰে কামনা কৰিছোঁ আৰু শক্তিশালী হওক আৰু যাতে গুৱাহাটী খিলঞ্জীয়া মানুহ আধিপত্যবাদ পুনৰ ঘূৰাই আনিব তাৰ বাবে ধন্যবাদ জয় অসম মহানগৰ সমিতি য়েছ এবাৰ চিঞৰি দিলে জয় অসম নেকি জয় ফটো তাৰ লগত উপস্থিত আছে আমাৰ চেণ্ট্ৰেল কমিটি উপসভাপতি ৰাষ্ট্ৰ কি ক'ব আজি কমিটিখনৰ সম্পৰ্কত আজি কিন্তু এখন ভাল সমিতি উপহাৰ পোৱা যেন লাগিছে যিখিনি ল'ৰাৰ যুৱচামৰ উদ্যম দেখিছোঁ বিলাসী থানাৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ ল'ৰাখিনি যি ধৰণে বিলাসী থানাৰ আঁকোৱালি লৈছে কিন্তু ভাল লাগিছে বিলাসী থানাৰ মঞ্চত থাকি ভৱিষ্যতে অসমীয়া জাতিৰ বাবে সমিতিৰ মুখ্য সচিব ৰন্তু পানী ফুকন ককাইদেউদেৱ তেখেতৰ পৰা আমি জানিব বিচাৰোঁ তেখেতৰ মনোভাৱ কেনেকুৱা এতিয়া পশ্চিম গুৱাহাটী এই বৃহত্তৰ অঞ্চলত আহি পেলাই এখন কমিটি গঠন কৰা হ'ল পশ্চিম গুৱাহাটী বৃহত্তৰ যি বিলাসী থানা কমিটি আপুনি তাক লৈ কি ক'ব বিচাৰে আজি আহি ভাল লাগিছে যে বৃহত্তৰ পশ্চিম গুৱাহাটী এখন শক্তিশালী আঞ্চলিক কমিটি গঠন কৰিছে আৰু ভাল লগা কথা যে আশীৰ্বাদ দিবলৈ ইয়াত কেইবাজনো জ্যেষ্ঠ নাগৰিক ইয়ালৈ আহিলে তাৰ লগতে উঠি অহা প্ৰজন্মৰ যিসকল শিক্ষিত চাম সেই চামটো আমাৰ লগত ইয়াতে জড়িত হ'ব বিচাৰিছোঁ কাৰণ এটাই মূল কথা যে বিলাসী থানাৰ যিটো খিলঞ্জীয়া মানুহৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম যে খিলঞ্জীয়া মানুহৰ মান সন্মান স্বাভিমান সহকাৰে জীয়াই থকাৰ যিটো পৃষ্ঠভূমি আৰু পটভূমি তৈয়াৰ কৰিবৰ কাৰণে যিটো যাত্ৰা আমি আৰম্ভ কৰিছোঁ যিটো ধাৰণাক লৈ আগবাঢ়িব আমি বিচাৰিছোঁ এই ধাৰণাক অধিক গতিশীলতা প্ৰদান কৰিবৰ কাৰণে এই যাত্ৰাক তীব্ৰতা প্ৰদান কৰিবৰ কাৰণে এই আঞ্চলিক কমিটিৰ আজি বিভিন্ন ব্যক্তি সদাশয় ব্যক্তি যুৱকসকল আমাৰ লগত জড়িত হৈছে মই আশা ৰাখিছোঁ আহিবলগীয়া সময়ত এই বৃহত্তৰ পশ্চিম যিটো গুৱাহাটী অঞ্চল আছে এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে সকলো জ্বলন্ত সমস্যা সমাধানৰ কাৰণে সকলো মানুহৰ সাহস আৰু প্ৰত্যয় আত্মবিশ্বাস থিয় হোৱাকৈ এই সমিতিখনে কাম কৰিব আমি আশাবাদী ধন্যবাদ জয় অসম জয় অসম ভাত খাইছে ভাত
মুকুট শৰ্মা আছে। মুকুট শৰ্মা খুব ভাল এজন ব্যক্তি, পঢ়া শুনা এজন শিক্ষিত ব্যক্তি। বিল আছিল না অসমৰ লগত তেওঁ একাত্ম হৈছে নে কি কয়? আহি আছে ন? আহি থকা দিনত লাচিতৰ লগত আছে। অ'কে, জয় অসম মুকুট। গৈ থাকক। এই আমাৰ সভাপতি আহি থাকক, আপোনাক লগ পাম। কিয় ক'ব নেকি? কওক। ভাল লাগিল আজি এই অনুষ্ঠানত আহি পেলাই নতুন মানুহখিনিক লগ পাম। আৰু আশা কৰোঁ যে আমি সমস্যাবিলাক আমাৰ যোনবিলাক কমন সমস্যা সেইবিলাক আমি অতি ভালদৰে আমি সমাধান কৰিব পাৰিম। অ'কে, এই আমাৰ টাও চেং নাচিছে। টাও চেং কিয় কবি নেকি? টাও চেং বোলা ভাল লাগিলে। আমি বহুত শক্তিশালীৰ পৰা আগবাঢ়িছোঁ। অনাগত দিনত সকলোৰে সহায় সহযোগিতা এনেকৈ বিচাৰিছোঁ। তোমাৰ ভিডিঅ'টো দেখোন বিৰাট ভাইৰেল হৈছে। তোমাৰ ভিডিঅ'টো বিৰাট ভাইৰেল হৈছে। ভাইৰেল নহয়, পালেতো পিটিমেই মই। হয় নেকি? গৈ থাকোঁ। এই জয় অসম, ভালকৈ থাকিবি দেই। চবেই কৈছোঁ ভাল লাগিলে। ভালকৈ কাম কৰিব লাগিব, একদম পুৰা অক্লান্ত সৈনিক হৈ। কেতিয়া কোনো কাৰণে শুবলৈ নাপাবি কেতিয়াবা। লাচিতে যেনেকৈ আপোনাৰ বীৰ লাচিত বৰফুকনে যেনেকৈ শুবলৈ পাহৰিছিলে, একে ৰাতিৰ ভিতৰত যেতিয়া গড় সাজিছিলে, দেশতকৈ বোমাই ডাঙৰ নহয় বোলে নৰিয়ে গায়, হয়নে? কি ক? ধন্যবাদ। জয় অসম, জয় অসম। তাৰপাছতে 8 নম্বৰ দফাত আছে অন্যান্য, 8 নম্বৰ দফাত আছে প্ৰস্তাৱ পাঠ আৰু গ্ৰহণ, 9 নম্বৰ দফাত আছে সভাপতি মন্তব্য, নেক্সট আছে বৃহত্তৰ পশ্চিম গুৱাহাটী আঞ্চলিক কমিটি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা ৰাজহুৱা উপস্থিত এই ৰাজচেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তা লগতে অঞ্চল পৰিস্থিত এই অঞ্চলৰে সদাজাগ্ৰত সমাজসচেতন ব্যক্তি আছে আৰু আজি বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হোৱা সংগ্ৰামী আৰু সচেতন যুৱক জয়তে সকলোকে বীৰ লাচিত বৰফুকনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বক্তব্য ৰাখিবলৈ দিয়া হ'ল। প্ৰথম আমি এটা বিষয়ে সদায় ক'ব বিচাৰিম যে আমি যিহেতু বীৰ লাচিত সেনাৰ মঞ্চখনৰ লগত আমি জড়িত হ'ব বিচাৰিছোঁ। বীৰ লাচিত সেনাখনে এটা যাত্ৰা আৰম্ভ কৰিছিল 2010 চনত, যে খিলঞ্জীয়া মানুহৰ স্বাধীনতাৰ প্ৰতিষ্ঠাৰ এখন সংগ্ৰাম আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমি এবাৰ বিচাৰিছিলোঁ যে এই মুহূৰ্তত কেৱল খিলঞ্জীয়া মানুহৰ আধিপত্য আৰু প্ৰভুত্ব প্ৰভাৱ প্ৰতিষ্ঠা হ'ব। আমি বিচাৰিছিলোঁ যে অনন্ত কাললৈকে ৰাজনৈতিকভাৱে যাতে আমাৰ আধিপত্যবাদ থাকে, আমি যাতে খিলঞ্জীয়া মানুহবিলাক এটা নিৰ্ণায়ক ভূমিকাত আমি থাকিব পাৰোঁ, তাৰ কাৰণে পৰিৱেশ আৰু পৃষ্ঠভূমি ৰচনা কৰিবৰ কাৰণে আমি বীৰ লাচিত সেনাৰ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই যাত্ৰা আহি 2010 চনৰ পৰা আজিৰ প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত এই দিনটোতে উপস্থিত হৈছোঁ। আচলতে লাচিত সেনা বুলি ক'লে 1935 চন মানতে যেতিয়া ভাৰতবৰ্ষৰ প্ৰত্যেকটো প্ৰান্তত পৃথিৱী শত্ৰুৰ বিপৰীতে যুঁজিবৰ কাৰণে খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হৈছিল। তেওঁলোকৰ নিজৰ জীৱন নিজৰ বীৰ বিধানসভাক সন্মুখলৈ জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰত্যেকটো প্ৰান্তত তেওঁলোকে অনুপ্ৰাণিত আৰু সংকল্পবদ্ধ হৈছিল। ঠিক সেই সময়ছোৱাতে অসমত উজনি নামনি মধ্য সৰ্বস্তৰ খিলঞ্জীয়া জাতি সত্তাই শত্ৰুৰ বিপৰীতে যুঁজিব। মই তই কিমান টকা দিব লাগিছে? প্ৰথম কথাটো সেইটো কথা, তই কিমান টকা তেতিয়া তেওঁ ক'লে যে টকা 3 লাখ লওক। মই তই এতিয়া ইয়াৰ পৰা যাব দিয়ে তই এনেকে লেপটপ খুল আৰু যিমান 15 ঘৰৰ চাকৰি বা উলিয়াইছিলি গোটেই 15 ঘৰৰ ৰি-এপইণ্ট মোৰ চকুৰ আগত কৰ। লগে লগে ৰি-এপইণ্ট কৰিলে সেই পইচা জাতি জাতীয়তাবাদ কৰিলে অন্তৰ্গত কৰিব লাগিব। অৰ্থনৈতিকভাৱে আমি সবল হ'ব লাগিব, কিন্তু জাতিক বিকি অৰ্থনৈতিকভাৱে সবল হোৱাটো সক্ষম আমি। জাতিক বিকি, দেশক বিকি, মাতৃক বিকি আমি অৰ্থনৈতিকভাৱে সবল হ'ব নালাগে। আমি ব্যৱসায়িক ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আমি সকলোৱে মিলি মূৰত গামোচা এখন মাৰি আগফালে কেইটামান ফল-মূল বিকিলে বা চব্জি কেইটামান বিকিলে জাতীয়তাবাদ নহয়। অৰ্থনৈতিক সংগ্ৰাম প্লেন কৰি হ'ব লাগিব। আমি যদি ৰাজস্থান, বিহাৰৰ পৰা আহি ইয়াত ব্যৱসায় কৰি অধি চলাব পাৰিছে, আমাৰ ইয়াত ঘৰ আমি অধি চলাব পাৰিম।
বীৰ লাচিত সেনাৰ সৈনিকসকলে এটা কথা কয় যে হ'ব পাৰো আমি দুখীয়া, হয় আমি দুখীয়া, হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়, আঁঠু কাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয়, আমি জাতীয় লৰাই কৰিব লাগিব। মই আশা ৰাখিছোঁ আজাৰা অঞ্চলত বীৰ লাচিত সেনা অসমে ইয়াৰ খিলঞ্জীয়া মানুহৰ, ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ প্ৰত্যেকটো সমস্যা হিমালয়ৰ দৰে একদম থিয় হৈ থাকিব আৰু কোনো কাৰণত কোনোদিনে আপোচ নকৰে বুলি মই আশা ৰাখিছোঁ। আৰু অনাগত দিনত সমগ্ৰ গুৱাহাটী ব্যৱসায়িক ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰতে নহওক, খিলঞ্জীয়া মানুহৰ গপ্প কৰি থকা এখন অসম এই ল'ৰাখিনিয়ে বনাব বুলি মোৰ আশা আছে আৰু আপোনালোকৰ বিশ্বাস আছে। আমি কৰিব লাগিব যে ৰাজস্থান বিহাৰৰ ইয়াত কৰিব পাৰিছে, আমাৰ মাটি নাহি আমি ইয়াত কিয় কৰিব পাৰিব লাগিব। আৰু যিখিনি মানুহে জাতি বৃদ্ধি কৰি আছে সেই মানুহখিনিক ওচৰৰ পৰা, সেই মানুহখিনিক সংগৰ পৰাই আমি ইয়াত আচলতে জাতীয়তাক আমি এনেকৈ কৰিব লাগিব, জাতীয়তাত আপোচ মিলি হ'ব লাগিব। আৰু তাৰ পিছৰ পৰ্যায়ত যদি চাই 1948 চনত এটা লাচিত সেনা দেখা গৈছে আৰু সেই লাচিত সেনা 1948 চনত বিশেষকৈ উজনি অসমৰ ঘৰে গোহাৰি বিলাইছে যে আমাক স্বাধীনতা লাগে। তাৰ পিছৰ পৰ্যায়ত 1967 চনত আমাৰ ককাইদেউ দৈনমতে আছে, তেওঁলোকে গোটেই ইতিহাসৰ বিষয়ে ভালকৈ জানে যে সেই সময়তে সেই আমাৰ উঠি অহা যুৱক যুৱতীসকলে এটা বিষয় অনুধাৱন কৰিছিল যে খিলঞ্জীয়া হাতৰ পৰা আমাৰ অৰ্থনৈতিক যিটো অধিকাৰ আছে সেই অধিকাৰ আমাৰ হাতৰ কিমান বৈৰাগত দলৰ হাতলৈ গুচি গৈছে। আমাৰ দৈনন্দিন ৰাজ্যাহিক জীৱনৰ যিটো প্ৰয়োজনীয় আহিলা আছিল সেই আহিলাবিলাকৰ দৰ দাম সদায় দিন হৈছিল। আমাৰ ফাঁচী বজাৰ পৰা ইমান মাৰোৱাৰী গতিকে সেই সময়তে তেওঁলোকে এই অনুভৱ কৰিছিল তাৰ বিৰুদ্ধে শক্তিশালী সংগ্ৰাম আৰম্ভ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু 1967 চন আমি সকলোৱে জানো যে ফাঁচী বজাৰ জুই লগাই দিয়াৰ ঘটনা আৰম্ভ কৰিছিল, গণৰাজ্য দিৱস অৰ্জন কৰিছিল। এটা বিক্ষিপ্ত এটা ঘটনাৰ মাজতে লাচিত সেনাৰ উল্লেখ ঘটিছিল আৰু সেই দিশে লাচিত সেনাৰ লগত জড়িত যিসকল ব্যক্তি সদায় ব্যক্তি আছে তেওঁলোকে কৈছিল যে আমি শৰাইঘাটৰ যুদ্ধৰ আদৰ্শৰ ভিত্তিত আমি জাতিগত প্ৰক্ৰিয়াৰ ৰাজ্যৰ আমি যিটো সংগ্ৰাম সেই সংগ্ৰামত আগবঢ়াই নিবলৈ সংগ্ৰাম কৰিছিল। পিছৰ পৰ্যায়ত প্ৰশাসনৰ বিভিন্ন দমনমূলক নীতিৰে লাচিত সেনাৰ সেই সংগ্ৰামখন চাই 2010 চনৰ আগে তাৰ আগতো আপুনি দেখিব লাচিত সেনা 2005 চনৰ আগে বিজেপি লাচিত সেনা গঠন কৰিবৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰিছিল। তেতিয়া অসমৰ উজনি অসমৰ এটা শক্তিশালী জনগোষ্ঠীয় সংগঠনে তাৰ বিৰোধিতা কৰিছিল আৰু 2005 চনত তেওঁলোকে লাচিত সেনা নামৰ সংগঠন জন্ম দিছিল। তাৰ পিছৰ পৰ্যায়ত দেখিব লাহে 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 আহি বিভিন্ন বেলেগ বেলেগ কাম কৰাৰ কাৰণে এই লাচিত সেনা তাৰ স্থবিৰ হৈছিল। 2005 চনৰ আগে অসমৰ বিভিন্ন প্ৰান্তলৈ চলা অসম মাতৃৰ বীৰ মহাযোদ্ধা, তুমি যি অতুলনীয় স্বদেশ প্ৰেম আৰু মহান ত্যাগৰ অপূৰ্ব নিদৰ্শনেৰে দেশ মাতৃৰ সংকট কালত বিদেশী শত্ৰুৰ বিপক্ষে যুঁজত অৱতীৰ্ণ হৈ অসম মাতৃৰ অস্তিত্ব অক্ষুণ্ণ ৰাখি বিশ্বৰ ইতিহাসত বিৰল স্বদেশ প্ৰেমৰ দৃষ্টান্ত ৰাখি গলা। তাৰ বাবে উত্তৰ পুৰুষে তোমাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু পুনৰ অসম মাতৃৰ সংকট কালত অংগীকাৰবদ্ধ হৈছো যি পৰ্যন্ত অসমীয়াই
বিদেশীৰ নীৰৱ আগ্ৰাসনৰ কবলৰ পৰা মুক্ত কৰিব নোৱাৰিম সেই পৰ্যন্ত তোমাৰ আপোচবিহীন আদৰ্শক শিৰোধাৰ্য কৰি নিৰন্তৰ সংগ্ৰাম চলাই যাম। হে মহান বীৰ পুৰুষ, তোমাৰ আত্মা য'তেই বিৰাজমান হৈ আছে তাৰ পৰাই বীৰ লাচিত সেনা অসমৰ প্ৰতিজন সেনানীক আশীৰ্বাদ সাহস আৰু শক্তি প্ৰদান কৰা। জয়তু জয় জননী অসম, জয়তু বীৰ লাচিত বৰফুকন, জয়তু বীৰ লাচিত সেনা অসম, জয়